তেজপুৰত ৰঙা চিলিণ্ডাৰৰ কলা বেহা অবৈধভাৱে মজুত কৰি থোৱা ৪১টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰিলে খাদ্য অসামৰিক বিভাগে স্থানীয় লোকে জিলা উপায়ুক্তক দিয়া অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে তেজপুৰৰ ৫ মাইলত চলাই এক অভিযানত এক হাৰ্ডৱেৰ দোকানত গোপনে মজুত কৰি ৰখা সৰ্বমুঠ ৪১টা ভৰ্তি আৰু খালী চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয়। অভিযানকাৰী দলক সহযোগিতা কৰা স্থানীয় বৰঘাট আৰক্ষীয়ে ঘটনা সংক্ৰান্তত আজিজুৰ ৰহমান নামৰ এজন যুৱকক আটক কৰিছে। ইফালে গোপনে ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত কৰি অঞ্চলটোত দীৰ্ঘদিনে এখন ৰমৰমীয়া বজাৰ চলাই অহাৰ অভিযোগ কৰিছে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এইগৰাকী বিষয়াই। আজি মানে কেইদিনমান আগতে এটা কমপ্লেইন দিছিলে ৫ মাইলৰ লোকেল মানুহবিলাকে DC ছাৰৰ ওচৰত যে ইয়াত মানে চিলিণ্ডাৰৰ কলা বজাৰ চলি আছে, কিছুমান চিলিণ্ডাৰ মানে বেছি দামত বেচে আৰু কিবা হেৰফেৰ কৰে। সেই মৰ্মে আমি আজি এটা ৰেড কৰিলোঁ। আমাৰ লগত বৰঘাট পুলিচো আমাক এছিষ্ট কৰিছে। আমাৰ টীম এটা আহিছে DT অফিচৰ পৰা। আমি আহি পেলাই ৰেড কৰি পেলাই এইখন দোকানত আজি আমি চাৰ্চ কৰোঁতে ৪১টা চিলিণ্ডাৰ পালোঁ। তাৰে 34টা ভৰ্তি চিলিণ্ডাৰ আছিলে আৰু 7টা খালী চিলিণ্ডাৰ আছিলে। সেইখিনি আমি চিজ কৰিলোঁ আৰু যোনজনে ৰাখিছিলে তেওঁক আমি এৰেষ্ট কৰিছোঁ অলৰেডি। আৰু য'ৰ পৰা আনিছে সেইটো আমি ইতিমধ্যে গম পাইছোঁ। তেওঁলোকৰ ওপৰতো আমি এতিয়া ব্যৱস্থা ল'বলৈ আগবাঢ়ি গৈ আছোঁ। ব্যুৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ডেইলি।